আমি বাগবৰ মণ্ডল মহিলা মৰ্চাৰ কাৰণে ইয়াত উপস্থিত হওঁ। বাগবৰ মণ্ডল মহিলা মৰ্চাৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত আমি অংশগ্ৰহণ কৰোঁ আৰু সংখ্যালঘু সম্প্ৰদায়ৰ যিসকল মহিলা বাইদেউ আছে তেওঁবিলাকে আমাক খুব আদৰেৰে সন্মান জনাই আমাৰ এই কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰে আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ যি সুন্দৰ সুন্দৰ আঁচনি আছে এই আঁচনিবিলাকৰ আমি সুন্দৰভাৱে তাত ব্যাখ্যা কৰোঁ আৰু তেওঁবিলাকে বৰ সুন্দৰভাৱে এইসকল আঁচনি গ্ৰহণ কৰি লয়। কাৰণ ইমান পিছপৰা ঠাইত ইমান সমস্যা তেওঁলোকে সদায় সন্মুখীন হৈ আছে, কিন্তু মাতৃসকলে নাজানে যে আমাৰ সুন্দৰ সুন্দৰ আঁচনিবিলাক ক'ৰ পৰা আহিছে। সেইবিলাকে খালি কংগ্ৰেছ UDFৰ কথা ভাবে, কিন্তু আমাৰ যে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে এই আঁচনিসমূহ প্ৰক্ষেপ কৰিছে ৰাইজৰ মাজলৈ আৰু সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস যি মূল মন্ত্ৰ লৈ আমি ৰাইজৰ মাজলৈ আহিছোঁ, সেইখিনি জানি তেওঁলোকে বৰ সন্তোষ প্ৰকাশ কৰে আৰু আগন্তুক দিনত এই বাগবৰ ভিতৰুৱা অঞ্চলবিলাকত তেওঁবিলাকে এই সংগঠনৰ সফলভাৱে ৰূপায়ণ কৰিব আৰু আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকি ভাৰতীয় জনতা পাৰ্টীৰ শক্তিক তেওঁলোকে শক্তিশালী কৰিব বুলি আজি তেওঁলোকে ব্যক্ত কৰে। গতিকে মই আজিৰ এই সভাত আমাৰ পিছপৰা বাগবৰ অঞ্চলৰ মহিলা মৰ্চাৰ বাইদেউসকলক বহুত ধন্যবাদ জনাইছোঁ, নমস্কাৰ জনাইছোঁ আৰু তেওঁলোকৰ লগত সদায় একেলগে থাকি এই অঞ্চলসমূহৰ আমি আগবঢ়াই নিম বুলি আমি সংকল্পবদ্ধ। আপোনাৰ ৰাজনৈতিক পৰিচয় হয়, মোৰ ৰাজনৈতিক পৰিচয়, মোৰ নাম জয়া দাস বৰুৱা, ভাৰতীয় জনতা পাৰ্টী মহিলা মৰ্চাৰ মই বৰপেটা জিলাৰ সভানেত্ৰী আৰু এই সভানেত্ৰী হোৱাৰ কাৰণে সমগ্ৰ বৰপেটা জিলাতে আমাৰ 12টা মণ্ডল আছে। এই 12টা মণ্ডলত মহিলা মৰ্চাৰ শক্তিশালী কৰাৰ কাৰণে আমি সংকল্প লৈ আমি চাৰিওফালে গৈ পেলাই আমি এই সংগঠন শক্তিশালী কৰিবলৈ যত্ন কৰিছোঁ। भारत माता की जय, भारत माता की जय। महिला मोर्चा जिंदाबाद, जिंदाबाद, जिंदाबाद। महिला मोर्चा जिंदाबाद, जिंदाबाद।